বৰ্ণালী বাই গিফ্ট কৰা ধুনীয়া ৰঙা কুৰ্তাটো পিন্ধি আজি মই এতিয়া গৈ আছোঁ বৰ্তমান সনাতন ধৰ্ম মন্দিৰ মঙলদৈৰ প্ৰাংগণত আৰু য'ত আজি দেৱঙ্গনা ভাৰ্গৱে খুব সুন্দৰকৈ এটি যোগ আৰু নৃত্যগীতি হৈছে ক্ৰিয়েটিভ সৃষ্টিশীল সেমি ক্লাছিকেল আৰু বলিউড ষ্টাইলৰ ওপৰত তেওঁ এটা ৱৰ্কশ্বপ কৰি আছে তাতে কণ ল'ৰা ছোৱালী আছে ইউথ আছে আৰু লগতে আটাইতকৈ ডাঙৰ আকৰ্ষণৰ কথা হৈছে তাত মমছ বহুকেইগৰাকী আহিছে অতিপাত ৰ'দ দিছে ৰ'দৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণত আৰু অকণমান আগত আমি গৈ পামেই এতিয়া পুৰণি কিছুমান স্মৃতি আমাৰ এই পুলিচ কলনীত আছে আৰক্ষী চাউনীত আছে যিহেতু আমি ইয়াতে আমাৰ শৈশৱ পাৰ কৰিছিলোঁ কোৱাৰ্টাৰ আৰু আমাৰ কোৱাৰ্টাৰটো আছিল এইটো কোৱাৰ্টাৰ নম্বৰ 4 এতিয়া সম্পূৰ্ণ সলনি হৈ গ'ল আৰু এনেকৈ এই সনাতন ধৰ্ম মন্দিৰৰ প্ৰাংগণ আমি পাইছোঁ Thank you. Most welcome. Thank you. বৰ ভাল লাগিছে দেখা পাই মই একদম পুৰা গৰম লৈ আহিছোঁ লগত এণ্ট্ৰি কৰাৰ পাছতে মই আৰু দেৱঙ্গনাই আমি দুয়ে নটৰাজ দেৱক সেৱা কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ দাদাই ধুনীয়া আৰ্জি কৰে প্লাছ দাদাই ভইচ মডিটেশ্যন আৰু পাৰ্চনেলি ডেভেলপমেণ্ট ক্ৰিয়েটিভ ডান্স গোটেইখিনিতে আছে আৰু দাদাটো আমি নাচিছিলোঁ আমি শিকাইছিলোঁ এটা সময় গতিকে ওৱান কাইণ্ড অফ গুৰু হয় দাদা সেইকাৰণে আজি মোৰ খুব ভাল লাগিছে দাদা নৃত্য বিশাৰদ দেৱঙ্গনা ভাৰ্গৱে মৰম আদৰ সন্মান যাচিলে বহুত ভাল লাগিলে লগতে বৈশালীয়ে মোক এটি মৰমৰ সৰস্বতী মাৰ প্ৰতিমূৰ্তি দিলে ফেষ্টিভেলৰ ভিতৰত মোৰ আটাইতকৈ ভাল লাগে মা সৰস্বতীৰ পূজা আৰু দেউতাই মোক কৈছিল যে এনেকুৱা কাম কৰা সৰস্বতীৰে যাতে লক্ষী আহে গতিকে সেই কথাখিনি সকলোৰে সৈতে শ্বেয়াৰ কৰিলোঁ এই চাইডলৈ যাব পাৰোঁ এই মানুহখিনিক আমি এড্ৰেছ কৰিব পাৰোঁ নেক্সট এই মানুহখিনিক আমি এড্ৰেছ কৰি এনেকৈ ভাল পাব এবাৰ চেণ্টাৰত মই আৰ্য অংশুমান আৰু সঁচাই বিৰাট ভাল লাগিছে সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণত আৰু অকণমান চেষ্টা কৰিলোঁ ৱেল অৰ্গেনাইজড এটা কৰ্মশালা হৈছে আমাৰ খুব ধুনীয়াকৈ দেৱঙ্গনা আৰু বৈশালী মিকিয়ে কৰিলে গতিকে তেওঁলোকক মই গতিকে অফিচিয়েলি থেংক ইউ ছ' ভেৰি মাছ ফৰ ইনভাইটিং মি আই এম ভেৰি হেপী আই এম গ্লেড টু বি আ স্পেচিয়েল মাষ্টাৰ ট্ৰেইনাৰ অফ দিছ কৰ্মশালা লগতে বাচ্চাকেইটা অকণমান পেপি নাম্বাৰ যিহেতু অন্তিমাম আছিলে কৰালোঁ আৰু লগতে মহিলাসকলক আৰু ছোৱালীসকলক আমি নাহৰ ফুলৰ গাঁঠি কৰালোঁ আৰু মোক বহুত হেল্প কৰিলে বৈশালী তাৰ বাবে থেংক ইউ ছ' ভেৰি মাছ টু হাৰ আৰু দেৱঙ্গনাই খুব কষ্ট কৰি নাছিলে আৰু মই আশা কৰিছোঁ এনেকুৱা ৱৰ্কশ্বপ যাতে পইণ্ট 1, 2, 3, 4 ছিজন হৈ থাকে তাৰে বস্তু থেংক ইউ ছ' মাছ এনেকৈ কিছু লাভলি মেমৰিজ লৈ মই বিদায় ল'লোঁ